চাওক সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সময়ে সময়ে আমি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী আমি গ্ৰহণ কৰি আছোঁ। আপোনালোকে নিশ্চয় সকলোৱে জ্ঞাত যে স্মাৰ্ট মিটাৰৰ নামত তেওঁলোকে যি লুণ্ঠন ৰাজ চলাইছে, স্মাৰ্ট মিটাৰৰ নামত তেওঁলোকে যি বিদ্যুতৰ মাচুল তেওঁলোকে যেনেধৰণে বৃদ্ধি কৰিছে আৰু এই বিদ্যুৎ বৃদ্ধি কৰাৰ কাৰণে আমাৰ সমাজৰ মানুহখিনি, আমাৰ গাঁও অঞ্চলৰ মানুহখিনি, আমাৰ চহৰ অঞ্চলৰ মানুহখিনি জীয়াতে ভুগিব লগা হৈছে। তাৰ কাৰণে আমি আজি বিদ্যুৎ বিভাগৰ সময়ত আমি শৱযাত্ৰা কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনাগত দিনত যদি এই বিদ্যুতৰ মাচুল যদি তেওঁলোকে যদি বৃদ্ধি কৰা বন্ধ নকৰে আমি কোনো ছাত্ৰ সন্থাই ইয়াতকৈ কোনো ভয়াৱহ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম। চাওক আজি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আমি বিজনী নগৰৰ পৰা Apdcl আৰু বিদ্যুৎ বিভাগৰ শৱযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আপোনালোকে সকলোৱে দেখিছে যোৱা কেইমাহমান আগৰ পৰাই যেতিয়া এই বিজনী বিদ্যুৎ বিভাগটোৱে এটা বহিৰাগত ঠিকাদাৰী কোম্পানী, আপোনালোকে নিশ্চয় গম পায়, সেই ঠিকাদাৰী কোম্পানীটো কলকাতাৰ পৰা আহিছে, তেওঁলোকে বহিৰাগত কোম্পানী। এই কোম্পানীটোৰ লগত তেওঁলোকৰ এই লিলিমাই কৰি এই বিদ্যুৎ বিভাগটোৱে স্মাৰ্ট মিটাৰ লগালে আৰু কিমান টকাৰ ক'ত কমিশ্যন লয় এই স্মাৰ্ট মিটাৰবোৰ বিজনীত। এই যিজন অকৰ্মণ্য বিজনী বিদ্যুৎ বিভাগৰ SDO তেওঁ কেনেকৈ লগাব দিলে আৰু কাৰ ছত্ৰছায়াত এনেকুৱা ধৰণৰ কাম কাজবিলাক বিজনীত হ'ল, তাৰ প্ৰতিবাদত আমি আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু ক'ব বিচাৰিছোঁ অনাগত দিনত এই বিদ্যুৎ যি বৃদ্ধি, মূল্য বৃদ্ধি আপোনালোকে দেখিছে, যেতিয়া তেওঁলোকে মেনুৱেল মিটাৰ আছিল তেতিয়া যদি কাৰোবাৰ ঘৰত 300 টকা 200 টকা আহিছিল, এতিয়া সেই বিল গৈ 3000 টকা 4000 টকা মাহত আহে। আৰু যিজন SDO আৰু তেওঁৰ যিবিলাক কৰ্মী, কিছুমান কৰ্মী আচলতে যেতিয়া ৰাইজে ফোন কৰি ক'ত লাইনটো বেয়া হৈ আছে সোধে, তেওঁলোকৰ আচলতে ভাল ব্যৱহাৰ কিন্তু ৰাইজে নাপায় বুলি আমাক বিভিন্ন ৰাইজে অভিযোগ দিছে। আৰু যিজন SDO তেওঁ অতি কম দিনৰ ভিতৰত তেওঁ যে অকৰ্মণ্য এজন বিষয়া এই বিদ্যুৎ বিভাগটোৰ, তেওঁ মানি ল'ব লাগে আৰু মানি লৈ তেওঁ এই বিজনীৰ পৰা পদত্যাগ কৰিব লাগে। কাৰণ বিজনীখন কাৰো পৈতৃক সম্পত্তি নহয় যে বিজনীত আহি বিজনী অঞ্চলৰ বিজনী ৰাইজৰ টকা লুণ্ঠন কৰিব স্মাৰ্ট মিটাৰৰ জৰিয়তে আৰু ইয়াত ভাবিব মই বিষয়া। কোনোবা যদি ৰাইজে যদি তেওঁলোকৰ লগ কৰিব আহে, তেওঁলোকৰ লগত যদি বিষয়াসকলে যদি ভাল ব্যৱহাৰ নকৰে, এনেকুৱা ধৰণৰ বিষয়াৰ আমাৰ প্ৰয়োজন নাই। এই বিজনীখন বিজনীবাসী ৰাইজৰ আৰু ইয়াত কোনো ধৰণৰ বিষয়া, কোনো ধৰণৰ কৰ্মচাৰীৰ কিন্তু দাদাগিৰি আমি সহ্য কৰা নহ'ব, স্পষ্ট কথা। আৰু চাওক স্পষ্ট কথা, তেওঁলোকে স্মাৰ্ট মিটাৰৰ নাম দিছে, তেওঁলোকে কৈছে স্মাৰ্ট বিদ্যুৎ বনাম, স্মাৰ্ট মিটাৰ লগাইছে। সেইকাৰণে স্মাৰ্ট মিটাৰ লগাওক, কথা নাই, কিন্তু 24 ঘণ্টাই বিদ্যুৎ থাকিব লাগিব, তেতিয়াহে সেইটোক স্মাৰ্ট মিটাৰ বুলি ক'ব আৰু স্মাৰ্ট বিদ্যুৎ বুলি ক'ব। কিন্তু যদি 24 ঘণ্টাৰ 4 ঘণ্টাই নাথাকে তেনেহ'লে সেইটোক কেতিয়াও স্মাৰ্ট মিটাৰ আৰু স্মাৰ্ট বিদ্যুৎ বুলি ক'ব নোৱাৰে।